নমস্কাৰ বন্ধুসকল, মই নৱজিত। আজি আপোনালোকৰ মাজত আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আৰু ৰবৰ বিষয়টো আপোনালোকে সকলোৱে জানেই, কিন্তু হয়তো বহুতে নাজানে যে ৰবৰটো কেনেকৈ তৈয়াৰ হয়। তো মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এইবোৰ দেখিছে, এইবোৰ চব ৰবৰ গছ। মই এখন ৰবৰ বাগানত আহিছোঁ। তো বাকী ৰবৰটো কেনেকৈ তৈয়াৰ কৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো ৰবৰটো, এইটো আপোনাৰ ৰবৰটো, আৰু এইটো ইয়াৰ পৰা পৰি আছে আপোনাৰ। আৰু এইটো এনেকৈ কটা হয়, গছটো এইটো ষ্টাইলত কটা হয়। এনেকৈ কাটি পেলাই ইয়াৰ পৰা আঠাটো ওলাই আপোনাৰ ইয়াত পৰি ইয়াত পৰে। আৰু এই গছটো আপোনাৰ বহুত দিনৰ পৰা কাটিছে। এই গছটো মানে ইয়াৰ পৰা কাটিছে, আপোনাৰ ইয়াৰ পৰা এনেকৈ কাটি আহি লাষ্ট পৰ্যায়ত ইয়াৰ পাইছেহি। আৰু এইটো ইয়ালৈকে কাটিব, আপোনাৰ ইয়ালৈকে কাটিব ৰবৰটো। আৰু এই বস্তুটো আপোনাৰ যেতিয়া হেৰি হ'ব, আপোনাৰ এইটো ৰবাৰটো, এইটো এতিয়া হেৰি হৈ আছে। ৰবাৰ মানে এই গছটোৰ আঠাটোৱে ৰবাৰ হয় একচুৱেলি। তো এইটো আপোনাৰ তাৰপিছত কি কৰিব, ইয়াৰ পৰা লৈ যাব। ইয়াৰ পৰা নি পেলাই আপোনাৰ এটা হেৰি আছে, ইয়াৰ পৰা ড্ৰামত লৈ যাব বা কিবা টিঙত লৈ যাব। নি পেলাই তাত টে আছে, টেত থৈ দিব। তাত কিছুমান কিবা কিবি কেমিকেল দিয়ে। সেইটো কি কেমিকেল দিয়ে মই নাজানো। তো বলক এই বস্তুটো নি পেলাই ক'ত দিয়ে সেইটো আপোনালোকক দেখাই আছোঁ। তাত যিটো আঠা পায় সেইটো আপোনাৰ এনেকুৱা ড্ৰামেদি লৈ আহে, ড্ৰামত উঠাই পেলাই। তাৰপিছত আনি পেলাই আপোনাৰ এই টে দেখিছে, এই টেটো ইয়াত আপোনাৰ এনেকৈ থৈ দিয়ে। এইটো এনেকৈ থৈ দিছে আপোনাৰ। এইটো হয়তো লাগিব দুদিনমান, তাৰপিছত এইটো টাইট হৈ যাবগৈ আপোনাৰ। তো এইটো যেতিয়া টাইট হ'ব, ইয়াৰ পৰা উলিয়াই পেলাই আপোনাৰ তো আপুনি এইটো চাওক। এই টেটোত যেতিয়া আপোনাৰ কেইদিনমানৰ পিছত এই টেটোত আপোনাৰ বস্তুটো টাইট হৈ যায়গৈ। এইটো চাওক, এনেকৈ এইটো টাইট হৈছে অলপ। এইটো চাওক, এইটো টাইট হৈ গৈছে। আৰু ইয়াৰ পিছত আপোনাৰ এই মেচিনটোত চেপি দিব, কুঁহিয়া চেপা নিচিনা। কুঁহিয়া যেনেকৈ চেপে এইটো আছে, এইটো তেনেকৈ ঘূৰাই চেপি দিব। ইয়াৰ পানীটো ইফালে ওলাই যাব আৰু এইটো শুকাই যাব, চেপেটা হৈ যাব। আৰু তাৰপিছত ইয়াৰ পৰা যিখন চেপি পেলাই উলিয়াব, সেইখন আকৌ আনি ইয়াত দিব। ইয়াতো এবাৰ চেপিব, এইটো মানে ফিনিচিং হ'ব। আৰু তাৰপিছত ৰবৰটো কেনেকুৱা হৈ ওলায় আপোনালোকক মই দেখাই আছোঁ। তো মানে যেতিয়া মেচিনটোৰ পৰা উলিয়াই, তাৰপিছত এইটো হয় ৰবৰটো। এইটো আপোনাৰ এইটো চাব পাৰে। এইটো শুকোৱা নাই, এইটো শুকাবলৈ দিছে। এইটো কেঁচা হৈ আছে। এইটো আপোনাৰ ৰবৰটো চাওক, এইটো এইবিলাক গোটেইবিলাক এইবিলাক শুকুৱাই থৈছে। তো আৰু আছে, মই আৰু দেখুৱাই আছোঁ আপোনালোকক। তো এইবিলাক চাওক, এইবিলাক অলপ শুকাইছে ৰবৰবিলাক। সেইখিনি অলপ কেঁচা হৈ আছে। সেইখিনি আপোনাৰ হয়তো কালিৰ ভিতৰত উলিয়াইছে নেকি। এইখিনি অলপ শুকাই আছে। এইবিলাক চব শুকুৱাই থৈছে। এইবিলাক চাওক, তো আৰু আছে আপোনাৰ ইয়াতো থৈছে। আপোনাৰ এইবিলাক চব মেলি থৈছে। আপোনাৰ এইবিলাক আপোনাৰ ইয়াতে মেলি থৈছে। পূৰা এইটো ৰাবাৰটো আপোনালোকে চাই লওক। এইটোৱেই সেই ৰাবাৰটো, গোটেই ৰাবাৰ সৃষ্টি হয়তো পানী দিলে পূৰা বলি যায়। চাওক, এইবিলাক চাওক ৰাবাৰ, এইবিলাক পূৰা শুকাই আছে। এইটোৱেই ৰাবাৰটো। আৰু এইবিলাকৰ পৰা আমি কি পাওঁ? চেণ্ডেল, আৰু কি পাওঁ? বেলুন, গাড়ী টায়াৰ, এইবিলাকৰ পৰাই পাওঁ। টিউব, আৰু কি পাওঁ? বহী, মোচা, ৰবৰ, বহুত বস্তু পাওঁ এইবোৰৰ পৰা। এইবিলাক ৰবৰ গছৰ পুলি, এইবিলাক চাওক। এইবিলাক পুলিবিলাক ইয়াতে হেৰি কৰিছে,
গোটেইবিলাক ৰবৰ পুলি আপোনাৰ। তো যদি ভিডিঅ'টো ভাল লাগে, ভালতো লগা নাই বাৰু, মোৰে লগা নাই, তথাপিও ছাবস্ক্ৰাইব কৰি দিব যদি ইউটিউবত চাই আছে, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো লাইক কৰি দিব আৰু ফ'ল' কৰি ল'ব আৰু।